তো এখন যদি কাষ্টমাৰ ল'ব বিচাৰে কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব? এইটো মেক্সিমাম ডাউন পে'মেণ্ট দিব লাগিব 70,000। 70,000। অঁ। আপোনাৰ অন ৰোড প্ৰাইচটো কিমান? সেইটো আপোনাৰ প্ৰাইচ আহিব 145। কেইটামান ছাবস্ক্ৰাইবাৰ মোক কৈ আছে বৰ্তমান আমাৰ গোৱালপাৰাত কেটৰন ই ৰিক্সাখন অন ৰোড প্ৰাইচ কিমান টকা চলি আছে আৰু ডাউন পে'মেণ্ট কিমান টকা দিব লাগিব, মান্থলি EMI কিমান টকা আহিব আৰু টোটেল এমাউণ্ট কিমান টকা দিব লাগিব অকণমান কৈ দিয়া। এতিয়া চাওক, মই আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ গোৱালপাৰা কেটৰন ই ৰিক্সাখন। যদি আপুনি আমাৰ অসমৰ পৰা লয় তেতিয়াহ'লে অন ৰোড প্ৰাইচ 1,40,000 টকা অন ৰোড প্ৰাইচ, কিন্তু আমাৰ গোৱালপাৰাত বৰ্তমান 1,45,000 টকা অন ৰোড প্ৰাইচ চলি আছে। আৰু 1,45,000 টকা যদি অন ৰোড প্ৰাইচ হয় তেতিয়াহ'লে আপোনাক DP দিব লাগিব। কিমান টকা মান্থলি EMI আহিব মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। এক বছৰত যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে আপোনাক DP দিব লাগিব। মিনিমাম DP মানে আপোনাক দিব লাগিব 70,000 টকা। যদি আপোনাৰ চিভিলটো ভাল হয় তেতিয়াহ'লে আপুনি 60,000 টকা দিলেও হৈ যাব, কিন্তু মিনিমাম মানে আপোনাক 70,000 টকা দিবই লাগিব। ফাৰ্ষ্ট যদি আপুনি লয় তেতিয়াহ'লে 70,000 টকা আপোনাক দিব লাগিব। দিয়াৰ পিছত আপোনাৰ মান্থলি EMI আহিব 6,611 টকা মান্থলি EMI আহিব। আৰু টোটেল ইণ্টাৰেষ্ট মানে আপুনি যদি 1 বছৰৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 4,335 টকা আপোনাক সুদ দিব লাগিব। আৰু ইণ্টাৰেষ্ট ৰেট পৰিব 10.5 আৰু টোটেল আপোনাক দিব লাগিব 1,49,335 টকা 1 বছৰৰ কাৰণে ল'লে আপোনাক দিব লাগিব। আৰু যদি আপুনি 2 বছৰৰ কাৰণে লয় তেতিয়াহ'লে আপোনাক দিব লাগিব DP 70,000 টকা। মান্থলি EMI আহিব 3,480 টকা। টোটেল ইণ্টাৰেষ্ট দিব লাগিব মানে আপুনি যে 2 বছৰৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 8,475 টকা আপোনাক সুদ দিব লাগিব। আৰু ইণ্টাৰেষ্ট ৰেট 10.5। এতিয়া চাওক, ইণ্টাৰেষ্ট ৰেট 10.5 চলি আছে। যদি আপুনি ডাউন পে'মেণ্টটো অকণমান বঢ়াই দিয়ে, এতিয়া চাওক আপুনি যদি ইয়াতে 1,00,000 টকা দিয়ে তেতিয়াহ'লে ইণ্টাৰেষ্ট ৰেটটো আৰু কমি যাব। 10.5 আছে না, তেতিয়া আপোনাৰ 7.5 8.5 হ'ব। যদি আপুনি যিমান ডাউন পে'মেণ্টটো বঢ়াই দিব ইমান আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো কমি যাব। আৰু যদি আপুনি 2 বছৰৰ কাৰণে লয় তেতিয়াহ'লে এতিয়া আপোনাক দিব লাগিব 1,53,475 টকা আপোনাক দিব লাগিব 2 বছৰৰ কাৰণে ল'লে। এতিয়া চাওক, মই আপোনালোকক কৈ আছোঁ 1 বছৰটো চবতে এভেইলেবল আছে আমাৰ গোৱালপাৰাত, কিন্তু 2 বছৰটো চবতে নিদিয়ে। এটা দুটা শ্ব'ৰুমত পাব আপুনি, কিন্তু আপুনি 1 বছৰ 1.5 বছৰ 1 বছৰ 1.5 বছৰ আমাৰ অসমত যিকোনো জেগাত আপুনি পাব। 1 বছৰ 1.5 বছৰ আপোনাক ই ৰিক্সা বৰ্তমান ফাইনেন্স এভেইলেবল কৰি আছে, কিন্তু 2 বছৰ চবতে নাই। আপুনি চেক কৰি ল'ব, য'ত আপুনি 2 বছৰ পায় তাতে পৰা লৈ ল'ব। আৰু নহ'লে আপোনাক 1 বছৰ বা 1.5 বছৰৰ ভিতৰত আপোনাক এভেইলেবল আছে। সব শ্ব'ৰুমতে এভেইলেবল আছে আমাৰ গোৱালপাৰাৰ ভিতৰত। ডকুমেণ্টছ দিব লাগিব, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুকখন দিব লাগিব। দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে আপুনি এইখন ল'ব পাৰিব। আমাৰ গোৱালপাৰাৰ ভিতৰত যিকোনো জেগাত এভেইলেবল আছে এইটো মডেল। যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰক। কণ্টেক্ট নম্বৰ মই দি দিছোঁ দুটা শ্ব'ৰুমৰ, মানে কৃষ্ণাই ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ নম্বৰ দি দিছোঁ মই তলত, লক্ষীপুৰ শ্ব'ৰুমৰ নম্বৰ দি দিছোঁ, মেইন গোৱালপাৰাৰ নম্বৰ দি দিছোঁ মই। আৰু যদি আপুনি য'ত থাকে মানে তাতে যদি আপোনাক এইখন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি মাৰিব তাতে কেট্ৰন মাৰিব। কেট্ৰন মাৰাৰ পিছত আপুনি য'ত থাকে আপুনি তাৰ ডিষ্ট্ৰিক্টটো লগাই দিব, অন ৰোড প্ৰাইচ কিমান টকা, আৰু তাতে আপোনাৰ নম্বৰটো আহি যাব। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। আজিৰ কাৰণে মানে জয় অসম।